হেল্ল' এভৰিৱান, পোনপ্ৰথমে সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। ইফালে আমি তিনিজনী গৈ আছোঁ বজাৰলৈ বুলি। বজাৰো যাম মানে লগতে চেণ্টাৰো যাম, আমাৰ কাম আছে কিছুমান, সেয়েহে আমি গৈ আছোঁ ব'লক। ভিডিঅ'টো অৱশ্যে দুদিন আগৰ হয় বাৰু দেই, দিবলৈ সময় আজি দিলোঁ। এয়া আমি গৈ পালোহিয়ে, ওচৰতে হয় বজাৰখন। সপ্তাহত যিহেতুকে বজাৰখন দুদিনকৈ বহে, সেয়েহে আজি অলপ খালী হৈ আছে। ইফালেও আছে বাৰু, ডাঙৰকৈ দেখুৱাম আপোনালোকক। চ' ব'লক। এয়া আমি গৈ আছোঁ। এইফালে এখন চব্জি বজাৰ হয়। এইখন চব্জি বজাৰ, ইয়াত সকলো ধৰণৰ চব্জি পাব আৰু আগলেও আছে কাপোৰৰ বজাৰ, চেণ্ডেলৰ দোকান, সকলোবোৰ আৰু সকলোবোৰ পাব। এইফালে আহি আমি চেণ্টাৰ পালোহি। চেণ্টাৰতে ইয়াত ডাঙৰ পোষ্টাৰ লগাই থৈছে, যিহেতুকে আমাৰ ওচৰতে ঘৰৰ থিয়েটাৰ হ'ব, সুদৰ্শন থিয়েটাৰ। ইয়াত মেইন এক্টৰ ধ্ৰুৱ কাশ্যপ দা আহিব, ৰাতি আহিব লাগিব আৰু এইফালে নিশা অকণমান ক্লিপ লৈ থৈছিলোঁ থিয়েটাৰত, সেই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। চ' এনজয় কৰক আপোনালোকে। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। চ' আজিলৈ আহিছোঁ, বাই বাই। তোমাৰ সপোন দেখি মই তোমাৰ লগত প্ৰেম কৰি থকা নাই। আমাৰ এটা গুড ৰিলেশ্যন আছে, তোমাক মই বেলবা বস কথা কিমানে আদিত্য, তুমি মোৰ পৰা পলাব বিচাৰা এইটো কৰে চিন্তি। ইমান চিন্তা কিয় কৰিছে? ইছমেন্টৰ আদিত্য ইমান অবুজন নহয় যাচ্ছে। তোমাৰ হাতৰ পৰা দূৰ কৰি নাই Really,